Good morning viewers, এতিয়া মই ৰাতিপুৱাতে আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আৰম্ভ কৰিলোঁ আৰু এয়া মোৰ ভাইটি। তাৰপিছত বহুত দিনৰ মূৰত চুলি কাটিলোঁ কাৰণ চুলি কাটিমকৈ সময় পোৱা নাছিলোঁ। চ' প্ৰথমতে ষ্ট্ৰেইট কৰি ল'লোঁ। তাৰপিছত এয়া টিকলিজন দেখিছে ইমান কিউট হয়, মোৰ বহুত পচন্দ হৈছিলে তাইক। মানে বেলেগ স্মাৰ্ট হয়, কিউট হয়, কথাবোৰ পাতিব জানে, ইমান মৰম লাগিছে। তাই যি স্মাৰ্ট কথা আগতে এই বয়সত মই আছিলোঁ বাৰু এনেকুৱা, খালি ইমানো নাছিলোঁ আৰু মই চুলি কাটিলোঁ। হাউ এম আই লুকিং? বোধ কৰোঁ ভালেই লাগিছে কাৰণ বেছি চুটি মই নাই কৰা, অকণমান মিলাইছোঁ খালি, নহ'লে লিংলাংকৈ বাঢ়ি যায় চুলিখিনি কাটিলে চাবচোন নিজকে বৰ ধুনীয়া লাগে। তাকে আকৌ নিজক চাই লৈছোঁ আৰু কিমান ধুনীয়া লাগিছে নিজকে, সেইটো কাৰণে। আপোনালোকক দেখুৱাই নাই নহয় মোৰ নতুন ৰিং লাইটটো। মই মানে ইনষ্টাগ্ৰামত ৰীল বনাবলৈ আৰু ইউটিউবত ৰীল বনাবলৈ এবাৰ যোগাৰ কৰি লৈছোঁ ঠিকছে। ৰিং লাইট এটা ল'লোঁ সেইটো। তাৰপাছতে ভাত পানী খাই মেলি এঘুমতি মৰাৰ পাছতে বায়ে ফোন কৰিলে। জানুৱে ক'লে যে বোলে তাই বিৰিয়ানী খাবলৈ মন। তাৰপিছত মই লগালগ কাপোৰ কানি চেঞ্জ কৰি ওলাই আহিলোঁ। আমাৰ তিনিআলিতে ব্লেক পেপাৰ বুলি এখন ৰেষ্টুৰেণ্ট আছিলে, সেইখনকে জানুৱাৰী এতিয়া বিচাৰি ফুৰিছে আছেনে নাই। পাছত গৈ গম পালোঁ যে সেইখন নাই। তাৰপাছত আমি ভাবিলোঁ US পিজ্জালৈকে যাওঁ, সেইকাৰণে US পিজ্জা গুচি গ'লোঁ। আৰু তাত তাততো আৰু খাই ভালেই লাগে, সেইটো কাৰণে আমি তাতে খালোঁগৈ। জানুৰ অফিচৰ পৰা অহাৰ পাছত ভোক লাগি আছে, সেইকাৰণে আমি ভাবিলোঁ US পিজ্জাতে কিবা এটা খাই লোৱাৰ পাছত মোৰ বজাৰো আছে, কিছুমান পূজাৰ বস্তু কিছুমান ল'বলগীয়া আছিলে। মায়ে মোক কৈ পঠাইছিলে, সেইকেইটাকে মই আওৰাই মনত পেলাই গৈ আছোঁ কাৰণ পাহৰি থকা হয় ন। তাৰপাছত US পিজ্জাৰ ডেক'ৰেশ্যনটো মোৰ খুব ভাল লাগে, ইণ্টেৰিয়ৰ ডিজাইনবোৰ, আৰু ইয়াৰ বস্তুখিনিও মানে মজা লাগে খাই মেলি। পিজ্জা চিজ্জা বহুত ধুনীয়াকৈ দিয়ে বেলেগতকৈ, ভাল লাগিছে। আৰু বজাৰলৈ গৈ থাকোঁতেই মই বহুত বস্তুখিনি মনত পেলাই আহি আছোঁ। মায়ে মোক কি দিছিলে বাৰু এইটো কাৰণ বজাৰখনলৈ আপুনি অহা মাত্ৰক পাহৰি যোৱা হয়। সৰু ল'ৰা ছোৱালী নিচিনাকৈ মনত পেলাই পূজাৰ বস্তুকেইটা মনত পেলালোঁ আৰু তাৰপাছত লোৱাৰ পাছত আৰু মায়ে যেনে 100 টকা এটা দি পঠাইছিলে। 100 টকাই গোটেইকেইটকাই শেষ হৈ থাকিলে কাৰণ বস্তু ইমান দাম হৈ গ'ল। পূজাৰ সামগ্ৰীও আগতে যোনবোৰ 10 টকা আছিলে আজিকালি 50 টকা হৈ গ'ল। ভিডিঅ' কৰিছিলোঁ বুলি গম পাই মানুহজনে তাকে প্ৰতি ঘূৰি চাই আছে, বোলে কিনো তুলিছে কিজানিবা মই ভাইৰেল হৈ যাম নেকি বাৰু, কিজানিবা মই কিবা বেয়া কাম কৰিছোঁ নি বাৰু। মোক তেওঁৰ মুখখন দেখি তেনেকুৱাই লাগিলে বাৰু। তথাপিও মায়ে মোক কৈছে গুড় লৈ আহিবি, গুড় ল'লোঁ, তাৰপাছত চন্দন ল'লোঁ আৰু কিবাকিবি বস্তু ল'লোঁ আৰু যিখিনি মোৰ কাৰণে দৰকাৰী আছিলে। শিৱসাগৰৰ মানুহখিনিতো দেখিছেই আমাৰ চেণ্ট্ৰেল বজাৰটো। এতিয়া আপোনালোকৰ যিখিনি শিৱসাগৰৰ বাহিৰৰ মানুহ যদি আছে আপোনালোকে সেইখনেই হ'ল চেণ্ট্ৰেল বজাৰ।
আমি চেণ্ট্ৰেল মাৰ্কেট বুলি কওঁ আৰু আমি তাৰ পৰাই প্ৰায় বজাৰ কৰোঁ। শিৱসাগৰ এখন মেইন বজাৰ হয় আৰু চব আমি তাৰ পৰাই লওঁ। তাৰপাছত ওলালোঁ মই ঘৰলৈ বুলি যেতিয়া বেটেৰী এখন ল'ম বুলি ভাবিলোঁ, ইমান ভিৰ আছিলে, ট্ৰেফিক জাম ইমান হৈ গ'ল। সেইকাৰণে মই কি কৰিলোঁ, বা গাড়ী চাড়ী মানে এনেকৈ মই বেটেৰী নল'লোঁ আৰু তাৰপাছত ভাবিলোঁ এইকণহে জেগা, এইকণৰ পৰা সেইকণ আৰু খোজকাঢ়ি যোৱাগৈ ভাল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু ভাল লাগিলে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব প্লিজ কৰি দিব। থেংক ইউ, বাই বাই। নেক্সট ভিডিঅ'লৈ আহি আছোঁ।